তই নেৰিবি ললিতা এনুৱে গুটি হলুৱা মন নহলাবি ললিতা তৰে মনে তোৰ নাপালে সঁচা বুকুতে যে মোৰ লাগিব বেকা হায় ললিতা তোৰ অবিহনে হ'ব কি জান জীৱনটো আধৰুৱা মোৰ কুচিয়া মচিয়া গৰলি মৰল কুটি কলি হনা মাছৰালিৰ ৰূপহী পাৱে তৰা মাই মাছৰালিৰ ৰূপহী পাই ঐ বিহুতীয়া
কিন্তু কিছুমান জেগাত গ'লে এনেকুৱা লাগে ৰাইজ এই মোৰ কণমানি ল'ৰাটোৱে বজোৱা ঢোলটি যেন আজি লাহে লাহে নোহোৱা হৈ যাব। অসমৰ পৰিস্থিতি দিনক দিনে বেয়া হৈ গৈ আছে। বিহুটো নাইকিয়া হ'ব লাহে লাহে, কিন্তু বৰপেটাবাসী ৰাইজক বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাক আমি ধন্যবাদ দিবই লাগিব। দুদিনৰ পিছত আমাৰ বিহু আই চকু পানী টুকিব, বাংলাদেশৰ বঙালীয়ে বিহু মেলা পাতিব। বাঁচি থাক যদি অসমীয়া আহোয়া খোলা